আজি ডাৰ্মাট'গ্ৰাফিক মাল্টিপল ইণ্টেলিজেণ্ট টেষ্ট যিটো আমাৰ BTC চৰকাৰে উদ্ভাৱন কৰিছে এই গোটেই BTR আমি ঘূৰিলোঁ অলৰেডি আমি আমাৰ প্ৰজেক্ট মতে আমি ওদালগুৰি ডিষ্ট্ৰিক্ট তাৰপিছতে তামুলপুৰ তাৰপিছত বাক্সা তাৰপিছত চিৰাং তাৰপিছত কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আমি ফাৰ্ষ্ট ফেজটো আমি কমপ্লিট কৰিলোঁ ছেকেণ্ড ফেজত আমি কৈছিলোঁ যে প্ৰত্যেকটা ইনষ্টিটিউশ্যনত যাম এই ইনষ্টিটিউশ্যন প্ৰাইভেট চৰকাৰী ভেঞ্চাৰ যিমান অনুষ্ঠান আছে ইতিমধ্যে আমাক ইলেকশ্যন কমিশ্যনে আনটিল ফাৰ্দাৰ অৰ্ডাৰ বুলি আমাক অনুমতি দিছে গতিকে আমি আমাৰ এডভাইজাৰী যিটো বৰ্ড গতিকে আমি এই স্বতঃস্ফূৰ্তভাৱে আজি যে শান্তি প্ৰতিষ্ঠা হৈছে BTRত সেইকাৰণে আমি ঘূৰিব পাৰিছোঁ আজি আমি যোৱাকালি আমি ভটগাঁও হাইস্কুলত আমি টেষ্ট কৰিলোঁ প্ৰায় 1400 ষ্টুডেণ্ট আমাৰ চেম্পল কালেকশ্যন হৈছে আজি আমি বেবিলেণ্ডত উপস্থিত হৈছোঁ ইয়াতে প্ৰায় কিমান ষ্টুডেণ্ট হ'ব প্ৰায় 500 ষ্টুডেণ্টৰ আমি চেম্পল কালেকশ্যন কৰিম ইয়াৰ লগে লগে আমি ৰিপৰ্টবোৰ আমাৰ বাহিৰত যায় বাহিৰৰ পৰা দিল্লীত আহে দিল্লীৰ পৰা আমাৰ গুৱাহাটীত আহে তাৰপিছত আমি ৰিপৰ্ট কালেকশ্যন কৰোঁ গতিকে এই ডাৰ্মাট'গ্ৰাফিক মাল্টিপল ইণ্টেলিজেণ্ট টেষ্ট এইটোৰ দ্বাৰা কি হয় হয়তো কিছুমানে ক'ব পাৰে এইটো 100% নহয় এইটো 100% নহ'বও পাৰে বাট 95% ইজ কাৰেক্ট কাৰণ ইয়াৰ দ্বাৰা এটা ল'ৰা বা ছোৱালীৰ ভৱিষ্যত আমি নিৰূপণ কৰিব পাৰোঁ বাই বাৰ্থ যিটো কোৱালিটি আছে সেইটো ধৰা পৰে ডাৰ্মাট'গ্ৰাফিক মাল্টিপল ইণ্টেলিজেণ্ট টেষ্টৰ দ্বাৰা আৰু এইটো টেষ্ট যদি কোনোবাই বাহিৰত কৰে তেতিয়া মিনিমাম 5,000 to 6,000 পাৰ পাৰ্চন লাগে এপাৰ্ট ফ্ৰম ডেট ভেহিকল খৰচা কিবা ট্ৰান্সপৰ্ট খৰচা লাগি যায় গতিকে এপ্ৰক্সিমেটলি প্ৰায় 8,000 লাগি যায় গতিকে এইটো আমাৰ চৰকাৰে টোটেলি ফ্ৰী কৰি দিছে গতিকে আমি আমাৰ BTC চৰকাৰক আমি ধন্যবাদ জনাইছোঁ আমি এই প্ৰজেক্টটো কেতিয়াও বন্ধ নহয় এইটো ছাষ্টেইনেবল প্ৰজেক্ট আৰু কাৰণ আমাৰ মানৱ সম্পদ গঢ়াৰ কাৰণে যিটো পদক্ষেপ এইটো চলি থাকিবই ষ্টুডেণ্ট সোমাব আৰু ওলাব এনেকুৱাই চলি থাকিবই গতিকে এইটো আৰু কোনোদিনো বন্ধ নহয় তো গতিকে এই ডাৰ্মাট'গ্ৰাফিক মাল্টিপল টেষ্ট কৰাৰ কাৰণে কিছুমান ডিষ্ট্ৰিক্টত আমি দেখা পাইছিলোঁ আমাৰ যিটো চৰকাৰী টীমৰ পৰা ৰিপৰ্টটো আমি কালেকশ্যন কৰি দিম যিবিলাক আমাৰ লগত যোগাযোগ কৰিব পৰা নাছিলে এওঁলোকৰ পৰা পইচা লৈছে গতিকে আমি ইতিমধ্যে ডিচিক জনাই তেওঁক বিহিত ব্যৱস্থা ল'লে এৰেষ্ট কৰি জেলত সোমাই দিছে পিছত বেইলত ছুটিলে আৰু ভৱিষ্যতত নকৰোঁ বুলি গতিকে আমি BTRৰ সকলো গাৰ্জিয়ান শিক্ষক সমাজ আৰু ষ্টুডেণ্টছ চবকে আমি জনাইছোঁ যে কোনো ধৰণৰ পইচা দিব নালাগে এইটো টোটেলি ফ্ৰী 100% ফ্ৰী ইয়াৰ লগে লগে আমাৰ আৰু এটা প্ৰজেক্ট আছিল এইটো হ'ল দাহাল আঁচনি যিটো আমাৰ ডিগ্ৰীৰ পৰা আপোনাৰ মাষ্টাৰ ডিগ্ৰীলৈ য'ত মেডিকেল ইঞ্জিনিয়াৰিং কলেজ এইবিলাক ইনক্লুডেড গতিকে আমাৰ প্ৰায় 54,339টা আৰু 54,339 নাম্বাৰ অফ ষ্টুডেণ্টছ আছে গতিকে আমি আজি 4 তাৰিখ হ'ল আমি বিচাৰিছিলোঁ শিক্ষক দিৱসৰ দিনা দিয়া হ'ব কিন্তু নহ'ল আমি 10 তাৰিখৰ ভিতৰত আমি এইটো দিব পাৰিম এইটো আমাক অনুমতি দিছে ইলেকশ্যন কমিশ্যনে কাৰণ এওঁলোকে 5 লাখ টকীয়া যিটো ইঞ্চুৰেঞ্চ হেল্থ ইঞ্চুৰেঞ্চ বা গ্ৰুপ ইঞ্চুৰেঞ্চ যিটো পাই থাকিব এইটোও ছাষ্টেইনেবল এইটো কেতিয়াও বন্ধ নহয় তো গতিকে এই যে পদক্ষেপবোৰ আমি অতি প্ৰশংসনীয় BTC চৰকাৰৰ কাৰণে আৰু আমি বিশ্বস্ত সূত্ৰে আৰু এটা খবৰ পাইছোঁ আমাৰ এইখন অঞ্চল যিটো BTR অঞ্চল ইতিমধ্যে অহা অক্টোবৰ কি নৱেম্বৰত স্পেচিয়েল ইকনমিক জোন ডিক্লেয়াৰ হ'ব ধৰিছে ইতিমধ্যে হোম মিনিষ্ট্ৰীৰ পৰা আমি ছিগনেল পাইছোঁ গতিকে যদি স্পেচিয়েল ইকনমিক জোন হয় তেতিয়া ইয়াত থকা নন ট্ৰাইবেল মানুহখিনিৰ টেক্সটো আদা হ'ব গতিকে কাৰণ ইয়াতে ট্ৰাইবেল মানুহ 100% হয় কিন্তু নন ট্ৰাইবেল মানুহৰ 100% টেক্স দিব লাগে গতিকে এইটো 50% হৈ যাব যেতিয়াই আমাৰ ইকনমিক জোন ডিক্লেয়াৰ হ'ব চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব আৰু ইয়াৰ লগে লগে বিশেষকৈ উপকৃত হ'ব বিজনেছ কমিউনিটি তো বিজনেছ কৰি থকা মানুহৰ প্ৰায় 60% টেক্স ৰেহাই হ'ব গতিকে এইটো এটা ভাল পদক্ষেপ আমাৰ BTC চৰকাৰৰ গতিকে মই ধন্যবাদ জনাইছোঁ BTC চৰকাৰক আৰু ইয়াৰ লগে লগে কি হ'ব আমাৰ প্ৰতিখন ঘৰত এটা ছাৰ্ভিচ যাতে হয় সেইটো আমাৰ এই স্পেচিয়েল ইকনমিক জোনৰ কাৰণে এইটো জোনত আমাৰ এইটো সুবিধাটো পাম প্ৰতিখন ঘৰত এমপ্লয়মেণ্ট অপৰচুনিটি যিটো গতিকে মই BTC চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু আমাৰ এই প্ৰজেক্টবোৰ যাতে ছাষ্টেইন নহয় আৰু আমি বিশেষকৈ BTR অঞ্চলত
অহা 22 তাৰিখে ইলেকশ্যন, গতিকে আমাৰ ৰাজনৈতিক নেতাবোৰৰ যিবোৰ ডাঙৰ ডাঙৰ ভাৰতবৰ্ষত তেওঁলোকক আমি অনুৰোধ কৰিছোঁ, এই বিটিআৰ এতিয়া শান্তিপ্ৰিয় হৈছে, শান্তি স্থাপন হৈছে, গতিকে ইয়াতে কোনো ধৰণৰ কমিউনিয়েল বক্তব্য নাৰাখে, যাতে কোনো ধৰণৰ বাধা বিঘ্নি নহয়, কোনো ধৰণৰ সাম্প্ৰদায়িক সৃষ্টি নহয়, সেইকাৰণে আমি আবেদন জনাইছোঁ। এতিয়ালৈকে কিমান 24,000 চেম্পল কালেকশ্যন কৰিছোঁ। তো আজি আমি বেবিলেণ্ডত প্ৰৱেশ কৰিছোঁ। বেবিলেণ্ডত আমাৰ প্ৰায় 500 হ'ব। অহাকালি আমি চালাকাটি আৰু শক্তি আশ্ৰম যাম, গতিকে আমাৰ টীম ঘূৰি আছে। গতিকে এই ৰিপৰ্টবিলাক আমি 15 তাৰিখৰ আগত দিব পাৰিম, গাৰ্জিয়ানক আমি পঠাই দিম। এইটোৰ কোনো শেষ নাই। চৰকাৰ থাকক নাথাকক, এইটো চৰকাৰী প্ৰগ্ৰাম, এইটো চৰকাৰী আঁচনি, এইটো কনষ্টেণ্ট চলি থাকিব। এইটো যেতিয়ালৈকে চৰকাৰ আছে তেতিয়ালৈকে চলিব, চৰকাৰটো কেতিয়াও নাভাগে। এইখিনি আৰু থেংক ইউ।